গাইজ ৰাতিপুৱা ড্ৰাই ফ্ৰুটছেৰে আৰম্ভণি কৰিছোঁ দিনটো। এয়া পানী খাব লৈছোঁ আৰু ড্ৰাই ফ্ৰুটছ। তাৰপিছত ৰেডি হৈ ভাবিলোঁ ব্ৰেকফাষ্ট বনাওঁ, কিন্তু আজি ভাবিলোঁ অলপ বেলেগকৈ বনাওঁ। খুব খাব মন গৈ আছে মূলাৰ পৰঠা, মূলাৰে বনোৱা পৰঠা। আপোনালোকে চাগে খাইছে, নাখোৱা বুলি নকওঁ। সেইকাৰণে ৰাতিপুৱা পূৰা লাগি গৈছোঁ বনোৱাত। আৰু এতিয়া মানে কি ক'ম আৰু মানে ঠাণ্ডাৰ বতৰ বিভিন্ন ধৰণৰ চব্জি ওলাইছে আৰু কি ক'ম, সেইকাৰণে নতুন ব্ৰেকফাষ্ট খাবৰ কাৰণেও ভাল লাগে। মই গোটেইখিনি এনেকৈ ৰেডি কৰি লৈছোঁ। মূলাখিনি কাটি এনেকৈ ৰুকি লৈছোঁ, তাৰপিছত মঠি পিনে পানীটো উলিয়াই দিছোঁ আৰু ধনিয়া আৰু অকণমান আদা নহৰু পেষ্ট বনাইছোঁ আৰু কেৰাহীত অকণমান তেল দি গোটেইখিনি ভাজি লৈছোঁ মছলা দি পিনে। এয়া আটা এতিয়া ধুনীয়াকৈ মই মঠি ল'ম। ইয়াতে মই অকণমান ঘিউ দিছোঁ আৰু পৰঠা বেলি ৰেডি হৈ গ'ল। আৰু এতিয়া মই পৰঠা সেকিম আৰু ফাইনেলি পৰঠা ৰেডি। বহুত দিনৰ মূৰত খাইছোঁ জানেনে, আগতে স্কুলত থাকোঁতে মেম এজনীৰ পৰা খাইছিলোঁ। তাৰপিছত এই ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু ইমান টেষ্টি হৈছিল কি ক'ব। আজিলৈ ইমানেই, বাই বাই।